গুড মৰ্নিং গাইজ, সকলোকে মাঘ বিহুৰ হিয়াৰ পৰা শুভেচ্ছা যাচিলোঁ। চ' গাইজ এতিয়া বাজিল ৰাতিপুৱা 4:20। গাইজ মই আজি যাম আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰে এটা ভেলাঘৰ বান্ধিছে, তাতে যাম। এতিয়াকে পৰিব তালৈ যাম, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। চ' গাইজ ইমান কুঁৱলী দিছে, আপোনালোকে মানে ইমান কুঁৱলী দিছে ন, গোটেই এটা অলপো দেখা পোৱা নাযায়। আৰু এয়া আমি আহি পালোঁ নামঘৰ, আৰু যাব লাগিব 1 কিলোমিটাৰমান, তাতে গৈ আপোনালোকক লগ পাই আছোঁ। আৰু আজিৰ ভিডিঅ'টো তেনেকুৱা ধৰক তেনেকুৱা ভেলাঘৰৰে বনাম। গাইজ পালিয়ে আৰু অলপমান আছে, আপোনালোকক মিউজিকৰ এইটো শুনিব পাইছে, আৰু গতিকে তাতে গৈ আপোনালোকক ভাল কিবা দেখুৱাব বিচাৰিম। আহি পালোঁ, ইহঁতে পিকনিক খাই ইয়াতে শুইছে, আপোনালোকক যাই সম্পূৰ্ণখিনি দেখুৱাম। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। ঐ বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতি। গাইজ মই গৈছিলোঁ 4:20, কিন্তু অলপ আগত সেই ভেলাঘৰটো পূৰা দিল, মানে 7টা মানত পূৰা দিল। গতিকে এতিয়া মই ঘৰত আহিলোঁ, আৰু মই 2টামান জাগাত যাম। বিহু বুলি আপোনালোকক অলপ নিমন্ত্ৰণ জনাইছোঁ, লাড়ু পিঠা এইবিলাক অলপ খাই লওক। এইটো আপোনাৰ তিলৰ পিঠা, এইটো মোৰ বহুত ফেভাৰেট হয় আৰু মই বহুত ভাল পাওঁ, আপোনালোকে অলপ খাই লওক। তাৰপিছত এইটো হ'ল মুড়িৰ লাড়ু, এইটো অলপ আপোনালোকে খাই লওক। পিছত এইটো হ'ল গুড়াৰ লাড়ু, এইটো খাই লওক। আৰু এইটো হ'ল আপোনাৰ তিলৰ লাড়ু, এইটো আপোনালোকে খাই লওক। আৰু এইটো ৰঙা চাহ। আৰু আকৌ এবাৰ সকলোকে ভোগালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা দিছিলোঁ। চাহ পানী খালোঁ, খোৱাৰ পিছত এতিয়া যাম আমি জলাঘাটা। আপোনালোকক কৈছিলোঁৱে অলপ আগত জলাঘাটাত যোৱা কথা। তাতে ধুনীয়া 2টামান ভেলাঘৰ বনাইছে, তাতে গৈ আপোনালোকক সুন্দৰ ভেলাঘৰকেইটা দেখুৱাবলৈ চেষ্টা কৰিম। ইমান কুঁৱলী পৰিছে, একো দেখা নোপোৱা অৱস্থা হৈ গৈছে, চাৰিওফালে অকল কুঁৱলী একদম চব বগা হৈ গৈছে। সেইপিনে আছে নাককাটি পাহাৰ, বৰ্তমান একো দেখিব পৰা নাযায়। ফাইনেলি গাইছ আমি জলাঘাটা আহি পালোঁ। এইটোৱে হ'ল সেইটো আপোনালোকক কোৱা ভেলাঘৰটো। অলপ ভিতৰলৈ সোমাই যাব চেষ্টা কৰিম। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ। আমি এইবাৰ ভেলাঘৰ স্থলীৰ ভিতৰত সোমাই যাম, গতিকে আপোনালোকে ভিতৰৰ মুহূৰ্তখিনি চাই লওক।
ইয়াত থকা এটা কিংকং বনাইছে, তাৰ এটা কিংকং টাইপৰ মূৰ্তি বনাইছে, তাত লৈ যাম। আমি আহিছিলোঁ ইয়াতে মানে কিংকংটো চাবলৈ, কিন্তু কিংকংটো বৰ্তমান পূৰা দিছে আৰু মানে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। সেইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছাৰে ধন্যবাদ।